ৰত্ন ধাৰণ কৰাৰ ক্ষেত্ৰত আঙুলি আৰু সময় যথেষ্ট গুৰুত্বপূৰ্ণ সবটো সময় পৃথিৱীত মানে সমস্ত ব্ৰহ্মাণ্ডত সময় বহুত দৰকাৰী যাক কোৱা হয় কাল সেইকাৰণে উপযুক্ত আঙুলিত আৰু উপযুক্ত সময়ত যদি ৰত্নলংকাৰ ধাৰণ কৰা নহয় তেতিয়াহ'লে ই অৰ্থহীন বৈজ্ঞানিক ভাষাত ৰত্নবিলাক হৈছে এটা পাৱাৰফুল মোৰ এক্সপিৰিয়েন্সৰ ৰিচাৰ্চত মই কৈছো যে ৰত্নবিলাক হৈছে এটা পাৱাৰফুল বুষ্টাৰ কিয় লগাই পিকচাৰ ক্লিয়াৰ হ'ব কাৰণে নহয় জানো আৰু বুষ্টাৰ ক'ত লগাব এণ্টেনাডালত লগাব মানে এণ্টেনালৰ কানেকশ্যন যিটো কৰিব তাৰ পৰা লগাব এণ্টেনা কি ফিংগাৰ্ছ এণ্টেনাডাল কেনেকৈ লগাব ৱায়াৰডাল লাগিব না ৱায়াৰটো ক'ত আহিব আমাৰ যিবিলাক যে নাৰ্ভ আছে যে ৱায়াৰবিলাকৰ ৰং আছে না ক'লা ৰঙা বগা হে ইয়াতো আছে আমাৰ আৰু আমাৰ গোটেইটো কি হ'ব পিকচাৰ হয় না গতিকে আৰু যি ৰত্ন পিন্ধা যাব আজিকালি বুষ্টাৰ মানে সেটঅপ বক্সটো গতিকে যিবিলাক প্লেনেট থাকে নহয় হেতু হৈ গল মানে এই LNB য'ত আছে হেতু মানে স্যাটেলাইট যাৰ লগত কানেক্টিভিটি হ'ব যদি আমাৰ বুষ্টাৰটো ঠিক হয় হেনা যেটো সেটঅপ বক্স STB হেতু যদি ঠিক হয় তাত যদি আমি লগাও ঠিক আছে যদি মানে তেতিয়া এটো কি হ'ব পাৱাৰফুল সিগন্যাল টানিব লব হি সিগন্যাল পাৱাৰফুল হ'ব হেনা SD by SD তাৰপিছত এটা আল্ট্ৰা 4K 8K পাৱাৰফুল মানে সিগন্যাল তেতিয়া প্ৰাপ্তি হ'ব তেতিয়া কি হ'ব পিকচাৰ কোৱালিটি তেতিয়া হলে ইনক্ৰিজ হ'বলৈ হ'ব HD 4K 8K ৰিজলিউশনত আহিব হেতু ৰত্নৰ হে কিটো উদাহৰণ মানে কথা ঠিক আছে মই এবাৰ কি হ'ল মোৰ কিতাপখন যেতিয়া পাব্লিছ হৈছিলে মই পাই হেই কৰিলো তেতিয়া কোনবা কিতাপখন চাই আছিলে কিবাটাও গুট খাই আছিলে চাহলাটাও আছিলে সি চাহ দিবলৈ আহিছে তাক মাতো মানে এই চেম্বাৰ সেই কইলে বুজাই আছো তেতিয়া কলে মোক কলে নান্দা এইটো যে এই যে এইটো যন্ত্ৰ যে আছে সেই বস্তুটো কি তেতিয়া মই বুজাই দিলো সি টিভি মেকানিক আছিলে তাৰপা চাহলাটে কৈছে নান্দা দেখিলে কিমান মানে উচ্চত আছে তেওঁ বোলে মেকানিক আছে কাৰণে সেই তাত ট্ৰানজিস্টৰ ৰিচাৰ্জ বুজাই দিলে যদি মোক বুজাই তেতিয়া চাহ আৰু কেটলি বুজাই দিলে হা তেতিয়াহে হ'ব নহলে উল্টা আপোনাক পাঠ পঢ়াই থৈ যাব তেতিয়া মূৰ কমাই থাকিব কি শিকিলোৱে চলো মোক নহয় আজিলৈকে মোক কোনো শুনোৱাও নাই কথা হা আৰু মই পাঠ পঢ়াই দি যাব চুপ হৈ যাব উত্তৰ জবাব নাথাকিব তাৰ এইটো হল তেতিয়া কি হ'ব লাইভ মানে ক্লিয়াৰিং পিকচাৰ আহিব হা লাইফত জীৱনটোৰ যেটো পিকচাৰ তেতিয়া ক্লিয়াৰ হৈ যাব আমি সানৰ কাৰণে মানে ৰবিৰ কাৰণে যিবিলাক ষ্টন আছে ruby ইত্যাদি হেতু ৰবিবাৰে কেলে পিন্ধা যাব কাৰণ sun যেটো govern Sunday governed by sun সেইকাৰণে ঠিক আছে ৰবিবাৰে পিন্ধা যাব এটো ৰাতিপুৱা 6-7টা বজাত অনামিকা আঙুলিত সোঁ হাতত কাৰণটো কি কোনে শিকালে কাৰণটো হল কি ৰাতিপুৱা 6-7টা বজাত এটো সান মুন ঠিক আছে সান মুন মার্স জুপিটাৰ মাৰ্কাৰী এইগিটা প্লেনেট আৰু বাকি আনটো প্ৰফাইলত আছে হেতে স্যাটাৰ্ন আৰু ৰাহু কেতু তাত অপোজিট হয় ইয়াৰ কাৰণটো হৈছে কি যে ৰবিবাৰে ৰাতিপুৱা 6-7টা বজাত হেতু হয় সান হুৰা
এষ্ট্ৰলজি এটা বস্তু আছে মানে হোৰা বুলি এটা বস্তু আছে হোৰাটো এইটো সানৰ যিটো পিৰিয়ড থাকে সানডে সেইটো 6 আৰু 7 ৰ ভিতৰত পৰে মৰ্নিং কাৰণ সানৰ কাৰণে যি ৰত্ন আছে সেইটো যদি সানডে পিন্ধা হয় দেওবাৰে আৰু সেইটো আঙুলিটো আমিতো পালোই সেইটো যদি 6-7টা বজাত পিন্ধা হয় তেতিয়াহ'লে সান হ'ব সানৰ হোৰাত মানে সান তেতিয়া অফিচত থাকিব 6টা আৰু 7টা বজাত ডিউটি আছে তাৰ সেইটো সময়ত তেতিয়া আমি লগ কৰিম তেতিয়াহে কাম দিব তাৰ পিছত যদি হৈ যায় তেতিয়াহ'লে হেৰি ৰবি মানে গ'ল ওলাই গ'ল অফিচৰ পৰা এতিয়া বহি থাকিব লাগিব যদি লগ কৰিব বিচাৰে নহ'লে আকৌ কাইলৈ আহিব লাগিব মানে সেইটো হ'ল সময় টাইম সেইকাৰণে 6-7টা বজাত পিন্ধা যাব অনামিকা আঙুলি পিন্ধা যাব সান ফিংগাৰত আৰু সোঁহাতত পিন্ধাটো জৰুৰী কেলে সেইটো হৈছে এক্টিভ হেণ্ড আৰু সানৰ কাৰণে যিবিলাক আঙুঠি বনিব সেইটো তামতো কৰিব পাৰে ৰূপতো কৰিব পাৰে সোণতো কৰিব পাৰে বহুতে আগত আমাৰ জ্যোতিষীবিলাকে আকৌ পণ্ডিতে তামত বনোৱায় মোৰ কোনো কথা নাই য'তে নবনাওক আৰু সোণত বনাব পাৰে কিন্তু এটা কথা মই দেখিছো যদি মানে তাম আৰু সোণ যদি মিক্সিং কৰি বনায় ৰিজাল্টটো ভাল দিয়ে কপাৰ আৰু গোল্ড দুইটা মিক্সিং কৰি বনাব লাগে কিন্তু এইটো এটা টান কাম কেলে টান কাম তাম আৰু সোণ যদি মিলাই দিয়া হয় নহয় মানে গলাই দিয়াৰ লগে লগে ইমানে হাৰ্ড হৈ যায় সিহঁতে পাথৰ ফিটিং কৰিব নোৱাৰা হৈ যায় কিন্তু বনাই দিয়ে টেকনিকেলি মানে হিট দি বনাব লাগিব চন্দ্ৰৰ কাৰণে মুনৰ কাৰণে পিন্ধা যাব মুক্তা মুনষ্টন আৰু সেইটো ক'ত পিন্ধিব লাগিব কনিষ্ঠ আঙুলিত লিটল ফিংগাৰ সোমবাৰে ৰাতিপুৱা 6-7টা বজাত সোঁ হাতত পিন্ধা যাব ধাতু সোণতো পিন্ধিব পাৰে ৰূপতো পিন্ধিব পাৰে কোনো কথা নাই তাৰপিছত মংগলৰ কাৰণে দেখিলো মংগলৰ কাৰণে বিশেষকৈ প্ৰবাল ৰেড কৰেল না সেইটো ৰাতিপুৱা 6-7টা বজাত আৰু অনামিকা আঙুলি ৰিং ফিংগাৰত পিন্ধা যাব মানে তামত ৰূপত বা সোণত যদি তাম সোণ মিক্স কৰি দিয়া যায় তেতিয়াও ঠিক আছে হা ইয়াৰ পিছত আহিলে ৰাহুৰ কাৰণে হৈছে গোমেদটো পিন্ধিব মধ্যমা আঙুলি মিডল ফিংগাৰ আৰু এইটো পিন্ধিব বুধবাৰে ৰাতিপুৱা 8-9টা বজাত সোঁ হাতত এতিয়া কোনোবাই সুধিব নহয় কিয় বুধবাৰে পিন্ধিব ৰাতি 8-9টা বজাত ৰাতি 8-9টা বজাত তেতিয়া তাৰ জবাব দিব লাগিব ন কাৰণ সবেইতো শনিবাৰে দিয়ে গোমেদটো কাৰণটো হ'ল কি ৰাহু মাৰ্কাৰী চাইনত জেমিনাই তাত কি হয় এক্সালটেশ্যন হৈ যায় তাৰমানে সি ভাল ৰিজাল্ট দিবলৈ লয় ফলস্বৰূপে বুধবাৰ মই কনচিডাৰ কৰিলো আৰু ৰাহুৰ সময়টো হৈছে মাজৰাতি মানে কোন মাজৰাতি পিন্ধিব সি শুবই নে আঙুঠি পিন্ধিব সেইকাৰণে 8-9টা বজাৰ সময়ছোৱাটো যিটো আছে ন হোৰাটো ৰাহুৰ পৰে কণ্ডিশ্যন হৈছে সেইটো এটা ৰাহু বেনিফিট হৈ যাব হে ন ৰূপত বা সোণত পিন্ধিব পইচা থাকিলে সোণত পিন্ধিব নহলে ৰূপত তাৰপিছত জুপিটাৰ কাৰণে পিন্ধা যায় পুখৰাজ বা টোপাজ সেইটো হ'ল হালধীয়া য়েল্লো টোপাজ কিছুমানে চাইট্ৰিন কয় মানে বৃহস্পতিৰ কাৰণে সকলো ৰত্ন পিন্ধিব লাগিব তৰ্জনী আঙুলি হা ইনডেক্স ফিংগাৰ ৰাতিপুৱা 6-7টা বজাত সোঁ হাতত পিন্ধিব সোণত ধাৰণ কৰাটো বাধ্যতামূলক হা সোণত ধাৰণ কৰাটো বাধ্যতামূলক টোপাজ যদি ধাৰণ কৰা হয় ৰূপতো চলে সেইটো ইমান কাম নাই এতিয়া নাই সেইটো অকল চিলিকন ডাইঅক্সাইড আছে সেইকাৰণে হালধীয়া আটাইকে দেখিবলৈ সেইটোৱেই নাই সেইটো চাইটিনটো বেলেগ আছে
সেইটো বস্তুটো ভেজাল না টপাছটো বেলেগ চাইটিন বেলেগ মই চাইটিনটো নাৰাখো টপাছ মই দেখাই দিম আপোনাক আৰু এইটো ভেজাল বহুত টপাছৰ ভেজালো বহুত এভাগে পইচা দি চলাই আছে আৰু ৰাইজে তাৰ পিছত স্যাটাৰ্ণ শনি কাৰণে আটাইতকৈ সুপিৰিয়ৰটো হৈছে নীলম তাৰ পিতেক হৈছে নীলি আৰু তাৰ নাতিনী হৈছে মেথিষ্ট শনিবাৰ পাঁচবেলা 1টা পৰা 2টা বজাৰ ভিতৰত মধ্যমা আঙুলি সোঁহাত কিয় পাঁচবেলা স্যাটাৰ্ণ যিটো কয় ডাক্স সন্ধিয়া কোৱা যায় আৰু শনিৰ যিটো সময় সেইটো পাঁচবেলা 1টা 2টা বজাৰ ভিতৰত স্যাটাৰ্ণৰ হুৰা পৰে ৰূপত বা সোণত তৈয়াৰ কৰি ল'ব পাৰে ঠিক আছে মাৰ্কাৰী বুধৰ কাৰণে মূল ৰত্ন হৈছে পান্না আৰু বহুত আছে কিবি পিছত আলোচনা কৰি আছো পান্না সেইটো হৈছে বুধবাৰে পিন্ধিব লাগিব ৰাতিপুৱা 6-7 বজাৰ ভিতৰত কনিষ্ঠ আঙুলি সোঁহাত ৰূপ বা সোণ যিকোনো ধাতুত কৰিব পাৰে কেতুৰ কাৰণে জেনেৰেলি কেটছাই কেটছাইটো কনিষ্ঠ আঙুলিত বৃহস্পতিবাৰে ৰাতি 8-9টা বজাত পিন্ধা যাব ৰূপ বা সোণ যিকোনোত হ'ব বৃহস্পতি চেক্ৰেটাৰী চাইনত কেতু পাৱাৰফুল আহে শুক্ৰৰ কাৰণে যিমানবিলাক ৰত্ন আছে সব মধ্যমা বা কনিষ্ঠত পিন্ধিব পাৰে আৰু শুক্ৰবাৰে ৰাতিপুৱা 6-7টা বজাত ৰূপত সোণত আৰু প্লেটিনামতো পিন্ধিব পাৰে প্লেটিনামটো বহুত কষ্টলি হৈ যায়